हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चेनेल मोर चेनेल आपनालोक आटाइके আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ মাজলৈ এতিয়া লৈ আহিছোঁ মই যেটা মানে বহুত এক্সাইটেড হৈছোঁ কাৰণ হয়তো আপোনালোকে থাম্বনেলটো দেখি গম পাবও পাৰে ভিডিঅ'টো আজি কি কাৰণে বনাইছোঁ কথাটো কৈ দিওঁ। এতিয়া মই মোক ধুনীয়াকৈ সজাব এই কেইগৰাকী সাজু হৈ আছে মোক সজাবলৈ। পিছত তেওঁলোকৰ বিষয়ে জনাই দিম। জীৱনৰ এটা নতুন অভিজ্ঞতা বুটলিবলৈ লৈছোঁ, সেইবাবে ভাবিলোঁ স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ আজি ভিডিঅ' এটাকে বনাম। আচলতে এনেদৰে হেভি মেকআপ এটা ল'বলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন হয়। ভণ্টিকেইজনী খুব মৰম লগা, তেওঁলোকৰ লগত কথা পাতি আমাৰ সময়বোৰ কেনেদৰে পাৰ হ'ল দিনটো গমেই নাপালোঁ। দুবাৰকৈ মেকআপ কৰা আছে, আপোনালোকে ভাবকচোন দুবাৰকৈ মেকআপ কৰিব হ'লে কিমান সময়ৰ প্ৰয়োজন হয়। কিন্তু কথা পাতি পাতি সময়বোৰ কেনেদৰে পাৰ কৰিলোঁ গমেই নাপালোঁ। প্ৰথমে এটা ব্ৰাইডেল লুক, তাৰপিছত আমাৰ ট্ৰেডিশ্যনেল। তেতিয়াহ'লে বৰ বেছি কথা পাতি নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মোৰ মেকআপ কৰি প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু এতিয়া লিপষ্টিকটো অকণমান মিলাই দিলে। এতিয়া ফুটটো দিব লৈছে আৰু এনেকৈ ফুট দি থাকোঁতে মোৰ একেবাৰে সৰুকাললৈ মনত পৰি গ'ল। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া গাঁৱত যেতিয়া তুলনি বিয়া খাবলৈ যাওঁ, মানে অকল গাঁৱতে নহয় আমাৰ এইফালে অকণমান টাউন এৰিয়া জেগাটো, তেতিয়া আমি সৰু থাকোঁতে বহুৰূপী ছিংগাৰ ফুটটো আছিলে। প্ৰত্যেকৰে কালাৰটো গোল টেমা এটাত ৰঙা সেউজীয়া গোটেই 12টা ৰঙৰ ছিংগাৰ ফুটটো আছিলে। তেতিয়া মানে তুলনি বিয়াত এনেদৰে বহুৰূপী ফুটটোৱে আমি মানে এনেকৈ ডিজাইন দিয়া দেখিছিলোঁ আৰু চেলাউৰিৰ ওপৰত। আজিকালি সেইটো আমাৰ আহোম সমাজত সেইটো লুকাই গৈছে। আগতে কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া তুলনি বিয়াবিলাকত দেখিছিলোঁ। এতিয়া আপোনালোকে মোৰ ফুটটো দেখি গম পাবও পাৰে কিহৰ লুক আহিব এতিয়া ব্ৰাইডেল লুকটো। এয়া চাওক এনেকুৱা লাগিছে বাৰু।
এতিয়া আমাৰ ফটো মাৰি হৈ গ'ল আপোনালোককো ফটো কেইখনমান দেখালোঁ এতিয়া আকৌ মই এইখিনি আঁতৰত ছেকেণ্ড লুকটোৰ বাবে সাজু হ'ব লাগে আৰু আপোনালোকে ছেকেণ্ড লুকটো চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব তেতিয়াহে মই ছেকেণ্ড লুক আপোনালোকে চাব পাৰিব এতিয়া ভিডিঅ'টো চাই থাকক মই আকৌ এইখিনি আঁতৰত ছেকেণ্ড লুকটোৰ বাবে সাজু হওঁ এয়া ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোকে তলত কমেণ্ট কৰি জনাব এইফালে আমাৰ চাহপাত ব্যস্ত চব ভাগৰি গৈছে দুপৰীয়া ভাত খালোঁ এতিয়া যাব হৈছে যে আকৌ চাহ খাইছোঁ মোৰ কাৰণেও চাহ আছে খাম আৰু ফটো কেইখনমান তুলি লওঁ লগতে ফটো কেইখন আপোনালোককো দেখাওঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব এতিয়া ফটো চটো মাৰি হৈ গ'ল আৰু বাহিৰত আন্ধাৰো হ'ল ঘৰলৈ যাবলৈ হ'ল আৰু ময়ো এতিয়া এইখিনি আঁতৰাব লাগে আকৌ তাকে আজি দিনটো কেনেদৰে পাৰ হ'ল একো গমেই নাপালোঁ এতিয়া আমাৰ ৰাইজসকল এইফালে চাওকচোন বলক চাওঁগৈ এইফালে চাওক চব ভাগৰি বহি আছে এগৰাকীয়ে ইটো সিটো বস্তু সামৰি আছে আৰু আমাৰ মৰম লগা ভণ্টিকেইজনীক চিনাকি কৰাই দিয়া হোৱা নাই এইগৰাকী মেকআপ আৰ্টিষ্ট জেবিন আহমেদ আৰু সিফালে এগৰাকী ঋষি কিশোৰীডিঙে মোবাইলত খুব ব্যস্ত এইগৰাকী আৰু তেওঁলোকৰ বাকীবিলাক ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনত আৰু এতিয়া এইখিনি সামৰোঁ ঘৰলৈ যাওঁ আৰু মুচি মুচি সোমাইছে এইজনী অঁ হেণ্ডচেক দিছে অঁ বাবলি হেণ্ডচেক দিছে এইফালে চা বাবলি এইফালে অঁ এইজনী তোকো মেকআপ কৰি দিব দেই তোকো মেকআপ কৰি দিব চাওঁচোন অঁ দাঙি লওঁ আমি যাওঁগৈ দেই বাবলি বাই বাই বাবলি আজি এতিয়া ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই দিব ভিডিঅ'টো শেষলৈকে চাওক আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ পুনৰ আন এটা নতুন ভিডিঅ'তে আকৌ লগ পাম বাই বাই